Hello guys, মই আহিছোঁ দেৱজিত আহিছোঁ তো হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলোৰে ভাল। তো মোৰো ভাল, তো ধামাকা ভাল মানে তো ফাইনেলি ময়ো লোকচত পৰা আহি গ'লোঁ। তো মানে কথাটো হ'ল আজিৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ। তো কালি আমাৰ আসন প্ৰতিষ্ঠা আছিলে, তো আসন প্ৰতিষ্ঠা কৰা হৈ গ'ল আৰু আজিৰ পৰা ভাগৱত পাঠ আৰম্ভ হ'ব। তো এতিয়া আমাৰ মানুহ আহি মানে বাপসকল আহিলে, তো এতিয়া ময়ো ঘৰৰ পৰা আহি আছোঁ আৰু ওলাই মেলি লাহে লাহে। তো বলক তেনেহ'লে যাওঁ আজি নামঘৰত। তো ধামাকা ভিডিঅ' আজিৰ পৰা আপলোড হ'ব। তো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক, নতুনকৈ আহিছে, আৰু যদি বেল আইকনটো দবাই নাই সেইটো দবাই লওক। মুঠতে ছাবস্ক্ৰাইবটো কৰি থৈ যাব, ভিডিঅ' চাব মেলিব। তো ধামাকা ভিডিঅ' বনাই থাকিম, চাই থাকিব। তো বলক তেনেহ'লে আজিৰ পৰা ভিডিঅ' ধামাকা ষ্টাৰ্ট কৰোঁ। তো বলক কৈ থাকোঁ। ইয়াতে আমাৰ খানা মানে ভোজন কৰা হ'ব ইয়াত। তো এইটো আমাৰ ঘৰটো তো ধুনীয়া বনাই লোৱা হৈ গ'ল আৰু এনেকৈ আৰু তো এনেকৈ ভৰি চৰি ধুৱাই দিলে ভাল লাগিছে কিবা এটা। তো আহি গ'লোঁ ফাইনেলি। তো নামঘৰত পৰা মানুহ আহি গ'ল, তো ময়ো আহি গ'লোঁ। তো আৰু ভিতৰত দেখিছে এইখিনি চব কণ শিশু মইনাত বহিছে আৰু এইফালে ফ্লেগ লগাই দিয়া আছে চবতে। আৰু এইফালে য'ত মানে আমাৰ ভাগৱত পাঠ কৰা হ'ব না, আৰু ভাগৱত পাঠৰ সেই ভাগৱতখিনি আনিবলৈ আছে। আৰু এতিয়া মেইন কামটো চলি আছে কি পতাকা উত্তোলন যে কৰে যে, মানে আমাৰ ফ্লেগখন যে উৰাই সেইখনতে আনিবৰ কাৰণে গৈ আছে। একোখন ভাগৱতী সমাজ নেকি সেইখন কৰে যে, তো আনিব গৈছে ভিতৰত। সেই তাত দেখিছে চব আছে তাতে। তো আৰু এয়া আমাৰ ফ্লেগখন আনি থকা হৈছে, দেখিছে কি তো এনেকৈ আৰু আমাৰ আজি কামভাগ কৰা হ'ল। তো উত্তোলন কৰিবলৈ আগবাঢ়ি অহা হ'ল। জানিব সকলোৱে আই মাতৃসকলে উৰুলিৰে আৰু দবা কাঁহ সকলো কৃষ্ণ অৱশেষত আমাৰ ফ্লেগখন উত্তোলন কৰা হৈ গ'ল। আৰু এনেকৈ আমাৰ ইয়াত সকলোৱে চাকি জ্বলোৱা হৈছে আৰু গাঁৱৰ জ্ঞাতি আৰু পৰিয়ালবৰ্গ সকলো আহিছে। তো আলহী অতিথি সকলো আহি আমাৰ ইয়াতে চাকি জ্বলাইছে, চাকি জ্বলাই ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে। এনেকৈ আৰু আমাৰ দিনটো আজি কাম কাজবিলাক চলি গৈ আছে গাইছ। আৰু আমাৰ যি ভাগৱত পাঠ ব্যাখ্যান, এই ব্যাখ্যা ইয়াত কৰা হ'ব। ইয়াত সকলো 4জন পাঠক আহিব, 4জন পাঠকে বহি ব্যাখ্যা কৰিব। আৰু এইফালে যে দেখিছে এয়া শংখ চক্ৰ গদা পদ্ম, আৰু এইফালে শৰাইখনৰ কাৰণে কলকুঁহিয়া কাটি থকা হৈছে। আৰু যিহেতু আমি স্বেচ্ছাসেৱক, তো স্বেচ্ছাসেৱক হিচাপে ময়ো এটা আই কাৰ্ড পালোঁ স্বেচ্ছাসেৱক হিচাপে। তো দেখিছে এইটো মই লৈ আছোঁ হাতত, আৰু এনেকুৱা বহুত আছে, বহুতক দিবলৈ আছে এতিয়ালৈকে। তো ময়ো ফাইনেলি পাই গ'লোঁ। আৰু আমাৰ আহিলে আমাৰ ভাগৱত পাঠ ব্যাখ্যা কৰিবৰ কাৰণে জগত কণিয়াৰ দেৱক মতা হৈছিলে। তো তেখেত আহি পালেহি আমাৰ সমাজত। তো তেখেতক আদৰা হৈছে। আপেক্ষিত সকলোৰে আগ্ৰহে বাট চাই থকা ব্যক্তি আমাৰ ভাগৱত পাঠৰ পাঠক তথা ব্যাখ্যাকাৰ শ্ৰী জগত কণিয়া ডাঙৰীয়া উপস্থিত হৈছে। সকলোৱে তেখেতক আদৰণি আনি আসনত উপবিষ্ট কৰাবলৈ অনুৰোধ জনালোঁ।
তো এনেদৰেই আৰু আমি তেখেতক আদৰিছোঁ গাইজ। তো এনেকৈ আদৰি আনি আৰু আশীৰ্বাদ লৈ মেলি আমি তেখেতক আমাৰ নামঘৰৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ। তো ধামাকা মজা লাগিছে গাইজ। তো এইখিনি হাতত পাই গ'লোঁ। তো মানে মই এইখিনি মানে চবকে দি আছোঁ, মানে মানুহ চাই আছে। তো ইয়াক এটা দিব লাগিব যে ইয়াৰ হাতত দি থোৱা আছে। তো ই দি দিব এতিয়া। দহৰ দি থৈ আহিছোঁ ইয়াৰ পৰা লৈ। তাৰপিছত আছে বিচাৰ কৰিব নালাগে বুলি দি থৈ আহিলোঁ। তাত আছে দহৰ ওচৰত। ইয়াত নাই তোৰ নামৰ নামটো কি হ'ল? নাম মিলন যদি নাই। তো আমি ফাইনেলি আহি গ'লোঁ গাইজ চাহ খাবলৈ। তো চাহ ইয়াত পৰা বহি থকা গৈছে চব। তো কাচৰা কা ডাষ্টবিন খাই ল'লোঁ, খাই ল'লোঁ। খাই লওঁ মনে ৰহে গাইজ। কলি যুগত লোৱা হৰি নাম। তো এই কথাটো আপোনালোকেও শুনিছে, তো ময়ো শুনিছোঁ, সেইটো কাৰণে কৈছোঁ। তো আপোনালোকে কৈ দিয়ক ৰাম কৃষ্ণ। তো ৰাম কৃষ্ণ তো মনতে কৈ দিয়ক এবাৰ। তো আপোনালোকৰে মংগল হ'ব। ষ্টাইলটো মজা দিছে। চাইকেলৰ ৰিং। তো ধামাকা মানে মাথা লগাইছে আৰু এইটো বনাওঁতে। আৰু এইবিলাক যে দেখিছে এইটো ৰিং, চব ৰিং আছে, চব চাইকেলৰ ৰিং। our village is scientist coming মানে আছেং নহয়। This is my village. This is my village. No, this is my নহয়. চাহপানী লৈ আছোঁ ক আকৌ। This is our village. Very danger. তো scientist भी है। আৰু বৌয়ে মানে চাহ খাইছোঁ, লগতে ঘৰলৈ টোপোলা বান্ধিছে এই আৰম্ভণিতে। আলহী শুশ্ৰূষা কৰিবলৈ লৈ আহিছোঁ। তো আলহী আহিছে, আলহীৰ কাৰণে দিব লৈছে তেখেতে। ব'লক আমি গৈ থাকোঁ। তো ব'লক তেনেহ'লে নামঘৰলৈ যাওঁ আকৌ। হৈছে ভোজনালয়। তো ভোজনালয়ত আহাৰ গ্ৰহণ কৰা হৈ গ'ল। তো ইয়াত গ্ৰহণ কৰাই দিলোঁ আহাৰ। তো আহি গ'লোঁ। তো ই মোৰ লগৰ, চবেই জানে ই মোৰ লগৰ। এটা দিছ ইজ মাই ভাই। তো ইয়াক মই ভোজনালয়লৈ আনি চাহ এখন খোৱালোঁ। ভোজন পাছত খোৱা হ'ব। তো আমাৰ ইয়াত লগা আছে ভোজনালয়। তো ওপৰত আমাৰ নামো চলি আছে। তো আমাৰ সাক্ষাৎ ফেচবুকাৰ তো আমাৰ গাঁৱতে আছে। তো চাই লওক এখেত আমাৰ ফেচবুকত পৰা লাইভ আহি আছে। আহিছেনে? আহিছে। ব'লক গৈ থাকোঁ আৰু নাম চাম দেখাই থাকিম, চাই থাকিব এটা বনাই ৰহে। তো এনেকৈ গৈছে আমাৰ আৰু নাম আৰম্ভ। তো নাম আৰম্ভ মানে আৰম্ভ হৈ আহিছে। ভাত চৌকা জ্বলি গ'ল। তো 3টা চৌকা কণ্টিনিউ লগাই দিয়া হৈ গৈছে, খানা হৈ যাব এতিয়া। তো চাই থাকিব ভিডিঅ'বিলাক। তো আৰু আমাৰ পাঠ চব মানে আৰম্ভ হৈছে, পাঠ গোৱা এইফালে শুনিছে বেকগ্ৰাউণ্ডত কৈ আছে কথাবিলাক। আৰু চলি থাকিব। আৰু এইফালে পৰা ভাত খোৱা মানে ভোজনালয়। তো চাই থাকিব ভিডিঅ'বিলাক। তো শেষত যিমান যি হ'লেও গাখীৰ চাহ একাপ দেখিলে খাওঁ খাওঁ লাগেই ন। সেইটো কাৰণে খাব আহি গ'লোঁ। ফাইনেলি খাই লওঁ। তো দি আছে মা আৰু মাহী। তো একাপ চাহ চেনি দিলে না চাহত? বাইদেউ ভাল? এইবাৰ বিহু গোৱা নহ'লে নহয়। তো এয়া আৰু চাহকাপ খাই লওঁ। নাই নামঘৰলৈ যা। ফেণ্টাষ্টিক। তো গাইছ আৰু ইয়াত মানে গোটেই শাক পাচলি চব আছে ইয়াতে। তো আমাৰ ৰখৱালা ৰখি আছে আৰু এইখিনি বস্তুখিনি না লালন পালন কৰি আছে। তো মানে ফাইনেলি ভাত খাব হৈ গ'ল। তো ভোজনালয় তো আহি গ'লোঁ ইয়ালৈ। তো পৰা মানুহ পৰা বহি দিয়া হৈ গৈছে চব গাইছ। তো চাই লওক চব পৰা মানুহ বহি আছে। তো এতিয়া ভাতটো দিম। তো খাই লওক চবেই, তাৰপিছত আমিও খাম। তাৰপিছত এইফালে ভাগৱত তাত ব্যাখ্যা কৰি আছে। তো সেয়াও কৰিম, চাই থাকিম, চব কৰি থাকিম। তো ৰাতিপুৱা নাইট ডিউটি হ'ব আজি। তো চাই থাকিব গাইছ ভিডিঅ'টো এটা বনাই ৰহে আৰু দেখাই থাকিম।
ভাতটো দি থাকিম খাম এতিয়া মামীয়ে ডিছ দি আছে পুৰা অহাই তো মানুহ পুৰা হৈ গৈছে দেখিছে নহয় তো আৰু এইফালে ভাত বনাই আছে ভাত আনিও আছে দিও আছে চব কৰি আছে সিজি আছে এইফালে বনাই আছে গাইছ আনি আছো ভাত তো ভাত আনি আছো চাই থাকক ঐ ভাত আহি গ'ল দেই পৰা আহি গ'ল গাইছ তো গোটেই সোপা মানুহ পৰা ভোকত ক'ব না হৈ আছে তো কালি পৰহিৰ পৰা খোৱা নাই কৈও ভিডিঅ' তো পৰা চবেই খাইছে আৰু গাইছ আহাৰ গ্ৰহণ কৰাৰ লগতে ভাগৱত পাঠ ব্যাখ্যা কৰি ৰখা হৈছে এইফালে শ্ৰদ্ধায় শুনন্তে তৰৈ দুষ্কৰ সংসাৰ ৰাম কহিবাক বান্ধি কিছু নথৈ বুটু মাত তুমি সে পৰম মূৰ সুহিদ সাক্ষাৎ নিষ্ঠ কৰি কহো সাৱধানে শুনা তুমি ভগত যিখানে থাকে তুমি পুণ্য ভূমি ৰামৰ কথা যথাকলি গুণকে শিথান তো এনেকৈ গাইছ আমাৰ নাম ভাগৱত পাঠ কৰি থকা হৈ আছে তো গাইছ তুমি কণ্টিনিউ তো চাই থাকিব আৰু গাইছ দেখাই থাকিম আপোনালোকক তো ভিডিঅ' আহি আছে